ভিডিঅ'ৰ শেষত আপুনি নিজকে এবাৰ প্ৰশ্ন কৰক যে আপুনিও এই ভুল কৰিছিল নেকি বা এতিয়াও কৰি আছে নেকি। মাত্ৰ এটা ভুল আপুনি অন্তত আজিৰে পৰাই নকৰিব, আপোনাৰ শিশুৰ চিন্তা শক্তি তথা প্ৰব্লেম সলভিং স্কিল বাঢ়ি যোৱাটো খাটাং। যে বহুতো ক্ষেত্ৰত আমি অভিভাৱক বা পেৰেণ্টছ হিচাপে এনেকুৱা ধৰণে শিশুৰ ওচৰত লাগি যাওঁ সহায় কৰিবলৈ, যিটোৱে শিশুৰ চিন্তা শক্তি বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি কৰে। যেনে ধৰক স্কুলৰ হোমৱৰ্ক নাইবা কিছুমান স্কুলৰ প্ৰজেক্টত আমি ল'ৰা বা ছোৱালীহালৰ পিছে পিছে লাগি গৈ গোটেই কামটো শেষ নোহোৱালৈকে লগতে বহি থাকোঁ। ইয়াৰ ফলত শিশুটিৰ যেনেধৰণে চিন্তা শক্তি আচলতে বৃদ্ধি পাব লাগিছিল সেইটো কিন্তু বৃদ্ধি নাপায়। আপুনি এটা কাম কৰিব পাৰে, ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দি লৈ যদি আপোনাৰ কিবা সহায়ৰ প্ৰয়োজন হয় যাতে তেওঁলোকে জনায় এই কথাহে জনাব, কিন্তু আপুনি গোটেইটো প্ৰব্লেম সলভ কৰাত কেতিয়াও সহায় নকৰিব আজিৰে পৰা অন্ত